এমেজনে সৰ্বপ্ৰথম দেশৰ কোনখন ৰাজ্যত নিজৰ ডিজিটেল কেন্দ্ৰ মুকলি কৰে? ক ৰাজস্থান, খ গুজৰাট, গ অসম, ঘ মুম্বাই। বন্ধুসকল ইয়াৰ উত্তৰটো হ'ব খ গুজৰাট। বন্ধুসকল গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীদেৱে এই কেন্দ্ৰটো উদ্বোধন কৰে। বন্ধুসকল আপোনালোকে নিশ্চয় জানে চাগৈ 5 জুলাই 1994 চনত এমেজন স্থাপন কৰা হয় আৰু এমেজনৰ CEO জনৰ নাম হ'ল এণ্ডি জেছি। ভাৰতৰ কোনখন ৰাজ্যই বংশগত ৰূপটোক পৰিৱৰ্তন কৰি ৰবৰ গেছ ৰোপণ কৰে? ক অসম, খ মেঘালয়, গ তেলেংগানা, ঘ কেৰালা। বন্ধুসকল ইয়াৰ উত্তৰটো হ'ব ক অসম। বন্ধুসকল ৰাবাৰ বৰ্ডৰ চেয়াৰমেন KN ৰাঘৱানন 22 জুন 2021 তাৰিখে গুৱাহাটীত এই ৰাবাৰ গছ ৰোপণ কৰে। ভাৰতৰ কোনখন ৰাজ্য চৰকাৰে পোনপ্ৰথমবাৰৰ বাবে স্মাৰ্টফোনৰ জৰিয়তে ই-ফিছ মাৰ্কেট ফিছৱালে এপ মুকলি কৰে? ক অসম, খ মেঘালয়, গ তেলেংগানা। বন্ধুসকল ইয়াৰ উত্তৰটো হ'ব ক অসম। মীন পৰিৱেশ তথা বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়াদেৱে এই এপটো মুকলি কৰে। ভাৰতৰ কোনখন ৰাজ্য চৰকাৰে পোনপ্ৰথমবাৰৰ বাবে স্মাৰ্টফোনৰ জৰিয়তে ই-ভোটিং এপ মুকলি কৰে? ক অসম, খ মেঘালয়, গ তেলেংগানা, ঘ তামিলনাডু। বন্ধুসকল ইয়াৰ উত্তৰটো হ'ব গ তেলেংগানা। কোনখন ৰাজ্যত ভাৰতৰ প্ৰথম চাইবাৰ তহচিল স্থাপন কৰিব? ক মহাৰাষ্ট্ৰ, খ দিল্লী, গ মধ্যপ্ৰদেশ, ঘ পাঞ্জাৱ। আৰু ইয়াৰ উত্তৰটো হ'ব গ মধ্যপ্ৰদেশ। ভাৰতীয় ৰেল সেৱা বিভাগে বৰ্তমান ক'ত বিশ্বৰ ভিতৰত আটাইতকৈ দীঘল সেতু বন্ধন বনাইছে? ক দিল্লী, খ মেঘালয়, গ ৰাজস্থান, ঘ মণিপুৰ। আৰু ইয়াৰ উত্তৰটো হ'ব খ মেঘালয়। ভাৰতৰ কোনখন ৰাজ্যই ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020ক সৰ্বপ্ৰথম কাৰ্যনিৰ্বাহৰ বাবে আদেশ জাৰি কৰে? ক দিল্লী, খ মধ্যপ্ৰদেশ, গ অসম, ঘ কৰ্ণাটক। আৰু ইয়াৰ উত্তৰটো হ'ব ঘ কৰ্ণাটক। ভাৰতৰ কোনখন হস্পিটেলৰ চাৰিসীমাৰ ভিতৰত সৰ্বপ্ৰথম ফায়াৰ ষ্টেচন স্থাপন কৰা হৈছে? আৰু ইয়াৰ উত্তৰটো হ'ব খ এইমছ দিল্লী। আমাৰ দেশৰ সকলোতকৈ দামী চাহবিধৰ নাম কি? ক মনোহৰী গোল্ড টি, খ লিপটন টি, গ টুইনিংছ টি, ঘ তেতলী টি। আৰু ইয়াৰ উত্তৰটো হ'ব ক মনোহৰী গোল্ড টি। বন্ধুসকল আপোনালোকে হয়তো জানিলে আচৰিত হ'ব যে এই চাহবিধ অসমৰ ডিব্ৰুগড় জিলাৰ। ইয়াক 2021 বৰ্ষৰ 14 ডিচেম্বৰত নিলাম কৰা হৈছিল। এই চাহবিধ প্ৰতি কিলোগ্ৰামত 99.999 টকা প্ৰায় 1 লাখ টকাত নিলাম হয়। এই চাহবিধ মনোহাৰী চাহ বাগানৰ পৰা সৌৰভ টি ট্ৰেডাৰ্ছ প্ৰাইভেট লিমিটেডে কিনিছে।